এয়া মই পথাৰত এতিয়া আলু খান্দিবলৈ আহিছোঁ আপোনালোকে চাই যাব এখন ধুনীয়া পথাৰ মৰিগাঁও জিলাতে আছে মৰাকলং বুলি কোৱা এটা অঞ্চল হয় বাৰিষা বহুত পানী হয় ইয়াতে এই 2 বছৰমান নাই হয় বেছি পানী ইয়াতে মোৰ দাদা এজনে আলু কৰিছে মোক মাতিলে আলু চাবলৈ আজি আলু খান্দিব এতিয়া খান্দি আছে অলৰেডি তেখেতে কেবে কুইণ্টেল আলু বিকিছে আমি এতিয়া আলু খান্দিম চাই যাব আপোনালোকে খান্দিম মই এনেকুৱা প্ৰচিডিউৰ মতে আলু খান্দে এজন আমাৰ অসমৰ ভাল খেতিয়ক হয় তেখেত এতিয়া আলু বিকিবলৈ গৈছে তেখেতৰ পৰিয়ালবৰ্গ আছে ইয়াতে চবে আলু খান্দিবলৈ আহিছোঁ আজি সহজ সৰল গাঁৱৰ জীৱনখন তেক ৰৈ চাবা সহজ সৰল গাঁৱৰ জীৱনখন তেক ৰৈ চাবা এবাৰ আহি যাবা একদম পুৰা আলু পুৰা ভৰাই লৈছে মই কৈছো বাইদেউ খৰাহিটো দাঙিব পাৰিবনে বাইদেউ একে উখাহে কৈছে কি বাইদেউ কওক ভালে লাগিছে এবছৰ আলু খান্দি পেলাই নিজৰ খেতিৰ আলু ঘৰত বহি থাকি কি কৰিম একদম বাইদেউ এটা ভাল কথা কৈছে ঘৰত বহি থাকি কি কৰিম নিজৰ খেতি পথাৰত আলু হৈছে বুটলি আছো উঠাই আছো ভাল লাগিছে একদম এনেকুৱা এটা ভাল লগা পৰিৱেশ ইমান উৎসাহেৰে এনেধৰণে আলু হেৰি কৰি গৈছে বাইদেউ এতিয়া আলুখিনি আপুনি বাকিবগে নেকি তাতে নে মিক্সকে বাকিব নে ভাগ ভাগকে থব সেইখিনিতো ৰঙা আলু আছিলে ভাগকে থব এতিয়া এটা খৰাহিত ভৰ্তি হ'ল আকৌ ইটো খৰাহিটো এক ভৰ্তি কৰিব ইমান ধুনীয়া এটা ফাগুন মাহৰ এটা আবেলি আমি ইমান ধৰণে উপভোগ কৰিছোঁ আলু গোটেই বুটল খান্দিছে শিৱলাই দিছে ৰঙা বগা চব আলু আমি বুটলাত ব্যস্ত এইখন পথাৰত মানে আজি গোটেই বন্ধৰ দিনটো বিৰাট ভাল লাগিছে আলু খন্দাৰ এটা ধুনীয়া মিঠা পৰিৱেশ এটা মিঠা অনুভূতি আমি লৈছোঁ এনেধৰণে দাদাই কৰিছে ব্যৱসায়িক ভিত্তিতে খেতিটো কৰিছে মোক চাবলৈ মাতিলে আহিলোঁ দাদা অলৰেডি আলু বিকিবলৈ গ'ল আলু নাই মোৰ বন্ধুৱে একদম কঢ়িয়াই আনিছে দেই মই কিন্তু একদম কেমেৰাতহে আছোঁ আৰু মই ইমান খান্দিব পৰা নাই এইগৰাকী বাইদেউ লামডিঙৰ পৰা আহি খান্দি আছে তেখেতৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ঘৰৰ সকলো মানুহ আমি পথাৰত ব্যস্ত মুঠতে আমি এনেধৰণে আলু খান্দি আছোঁ আপোনালোক আহিব মোক যোগাযোগ কৰিব মই এজন ভাল ব্যৱসায় ভিত্তিত কৰা ভাল খেতিয়কক আপোনালোকক যোগাযোগ কৰিব পাৰিম দাদা বহুত এজন ভাল আদৰ্শৱান খেতিয়ক হয় তেখেতে অকল আলুৱেই নহয় বিভিন্ন ধৰণৰ খেতি কৰিছে আগন্তুক সময়ত তেখেতে আৰু 3-4 বিধ খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহিছে এতিয়া আলু খন্দা আলু তলিত আমি আহি একদম উপস্থিত হৈছোঁহি দাদা ব্যস্ত হৈ আছে আলু খন্দা শিৱলা বুটলাত যিয়ে যি নহওক তথাপিতো মই কামৰ মাজতে দাদাক ব্যস্ত দিয়া হিচাপে সুধিছোঁ হাতত 2টামান আলুও লৈ আছে দাদা কওকচোন আপোনাৰ অনুভৱ কেনেকুৱা ইমান ধুনীয়া আলু আপুনি উৎপন্ন কৰিছে কওক দাদা ভালেই লাগিছে কাৰণ এই খেতিডৰা কৰি পেলাই মানে মোৰ এনেকুৱা ভাল লাগিছে মই ভাবিছিলোঁ প্ৰথমতে আলুডৰা কিমান ভাল নহ'ব নেকি কিন্তু এই ক্ষেত্ৰত মোক কৃষি বিভাগৰ পৰা যথেষ্ট সহায় কৰিছে তেখেতসকলে বীজ দিয়াৰ উপৰিও আৰু মোক যে বিভিন্ন ধৰণৰ পৰামৰ্শমূলক প্ৰশিক্ষণ দিছে পৰামৰ্শমূলক মানে খেতিডৰা কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব যথেষ্ট এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ মানুহৰ সঁহাৰি কেনেকুৱা আপোনাৰ পৰিয়াল ঘৰৰ মানুহে মোৰ ঘৰৰ মানুহক আজি পথাৰত ভৰি আছে গোটেইখিনিয়ে সুন্দৰভাৱে মোক সহায় কৰি আছে ভাল লাগিছে যেনেভাৱে সহায় বিচাৰিছোঁ মোৰ পৰিয়ালবৰ্গই তেনেভাৱে সহায় কৰিছে ভাল লাগিছে আৰু আপুনি অনাগত দিনৰ কাৰণে আৰু কি খেতি কৰিম বুলি আপুনি অনাগত দিনৰ কাৰণে মই সকলো খেতিয়ে কৰোঁ খেতি কৰোঁ ৰঙালাও খেতি কৰোঁ বা মাকৈ খেতি কৰোঁ এই বছৰ আলু খেতি কৰিছোঁ আগতো কৰিছোঁ কিন্তু এইবাৰ প্ৰশিক্ষণমূলকভাৱে আপুনি কৰি পেলাই লাভান্বিত হৈছে অলৰেডি আপুনি 30-35 কুইণ্টেল আলু বজাৰলৈ এৰি দিছোঁ বুলি মোক জনাইছে সেইটো মোক শুনি বহুত ভাল লাগিছে এতিয়া আৰু কমেও প্ৰায় 200 কুইণ্টেল মাল উঠিবলৈ বাকী আছে গতিকে চাওক আমি আমাৰ অসমীয়া মানুহে এনেধৰণে পথাৰত খেতি কৰিলে কিমান লাভ হ'ব পাৰে বা আমি কিমান আগুৱাই যাব পাৰোঁ মৰিগাঁও জিলাৰ মৰাকলং অঞ্চলত এনেধৰণে এই দাদাজনে খেতি কৰাত কিমানখিনি লাভান্বিত হৈছে নিজৰ মুখেৰে তেখেতে ক'লে সেইকাৰণে আমি সকলো আগুৱাই আহিব লাগে এনেধৰণে চবেই এটা ভাল খেতি কৰিবলৈ আগবাঢ়ি আহিব পাৰোঁ কোনো ভাবি ল'ব নালাগে যে খেতি কৰাটো ভাল নহয় বা খেতি কৰি একো লাভ নহয় ইতিমধ্যে মই আপোনালোকক দেখুৱাইছোঁ বা মোৰ চেনেলৰ থ্ৰুৱেদি মই আপোনালোকক দেখাবলৈ ভাল পাইছোঁ যে আমি খেতি কৰিলে কিমান ধৰণৰ বীজ উৎপন্ন কৰিব পাৰোঁ বা এইখিনি চাওক এইখিনি আলু বাকী আছে তেখেতে
অলপ পিছতে একদম পুৰা 5টা বেগ লৈ আহিছে সম্ভৱ আজি সেই 4-5টা বেগ এই 3-4 খলি আলু খান্দোতে ভৰ্তি হৈ যাব আৰু তেওঁ কৈছে যে আমাগতৰ সময়ত তেখেতে আৰু বেলেগ বেলেগ খেতি কৰিব মই আপোনালোকক দেখুৱাই থাকিম মোৰ খাতি গাঁৱলীয়া এই সৰু চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব মই গাঁৱৰ বিভিন্ন পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰোঁ মই গাঁৱলীয়া ল'ৰা মোৰ ঘৰ মাজুলীত সেয়েহে মই গাঁৱলীয়া পৰিৱেশবোৰ বৰ ভাল পাওঁ গাঁৱতে উমলি জামলি ডাঙৰ হৈ ভাল পাওঁ এই বাইদেউ একদম আলু আকৌ বুটলি আনিছে মই দেখাই থাকিম বাকী সকলোকে ধন্যবাদ মোৰ চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ সকলোকে ধন্যবাদ